দাদা নমস্কাৰ। হেল্ল' মিছিন ৰাগাম কমলোক চেদং। ৱাও থেংক ইউ। মই একোনে জানো আৰু ঠিক আছে। নমস্কাৰ বন্ধুসকল, মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আজি মই ঘৰৰ পৰা ওলাৰ পিছত আমাৰ বমজে গাঁৱত মানে আমাৰ সকলো চিনি পোৱা ডাঙৰ ইউটিউবাৰ মিষ্টাৰ ৰাজা বাবু দাদাই আহিছে। চ' তাক আজি ভালদৰে কথা পাতিম, আপোনালোকক চিনাকি কৰাই দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এতিয়া ঘৰলৈ আহিছো, ভিতৰত আছে দেখুৱাই আছো। চ' ফাইনেলি এতিয়া চাহজনৰ ঘৰত আহি পালো। এয়া আমাৰ চাহজন আছে। কি খবৰ পাই আজিকালি? মজা মজা, কি কম আৰু আসামত পুৰা বৰষুণ। তো মানে চাহজনৰ ঘৰতহে আহিছে মিষ্টাৰ ৰাজা বাবুৱে। চ' চাহজনে আজি মোক ফোন কৰিলে, তাৰ কাৰণে মই আহিলো চেনেলত ৰাজা বাবুক দেখাম। আৰু মোৰো এটা চেনেল আছে, মই হিন্দীত বনাও, আপোনালোকে সাপোর্ট কৰিব, ঠিক আছে? মানে মোৰ চেনেলটোৰ নাম বাইডেল চাহজানক ব্লগ বুলি নামটো আছে। মোৰ চেনেলৰ লিংকটো ইয়াৰ ডেসক্ৰিপশন বক্সত দিয়া হ'ব। আপোনালোকে সাপোর্ট কৰিব, যেনেকুৱা ইয়াক সাপোর্ট কৰিছে তেনেকৈ মোকো সাপোর্ট কৰিব প্লিজ, মই ৰিকুৱেষ্ট কৰিম। থেংক ইউ। আৰু এতিয়া ভিতৰত আছে, ওলাব আৰু অলপমান ৰবাচোন বাৰু। দাদা নমস্কাৰ। নমস্কাৰ। কি খবৰ? মানে আমাৰ চিলাচুটিত আহি কেনেকা লাগিছে জেগাবোৰ চাই? ভাল লাগিছে, বহুত ভাল লাগিছে। আৰু ইয়াততো ভালেই লাগে, মই আগতে এবাৰ আহিছো আৰু সেইকাৰণে একদম বেছি দিন হোৱাই নাই আকৌ আহি গলো আৰু এবাৰ। চ' দাদা এইটো ইমান জমনিত ভিডিঅ'বোৰ বনাই থাকে, কেনেকা আইডিয়াটো আহে অলপমান কৈ দিয়কচোন। নাই মানে মানুহে সদায় হাঁহি ফূৰ্তি কৰি থাকিব লাগে। মোৰ মতে হৈছে যে মানুহ জীয়াইনো কেইদিন থাকিম, আমি এনেও এদিন যাবগে লাগিব। যিকেইটা দিন জীয়াই থাকো সদায় হাঁহি ফূৰ্তি কৰি থাকিব লাগে। যিমানবোৰ দুখ আছে, কিবা আছে, কিবা কিবি সেইবোৰ আৰু বাদ দিব লাগে। আৰু দুখতো হাঁহো, মই সুখতো হাঁহো, দুখতো হাঁহো। মোক যেতিয়া কোনোবাই মাৰিছে তেতিয়াও হাঁহো, আৰু কোনোবাই গুদালেও হাঁহো। মানে জীৱনত অকল হাঁহিয়ে থাকো। আৰু সেইকাৰণে বোলো মই অকলে হাঁহিলে নহব, চবেই হাঁহিব লাগিব, চবকে হঁহুৱাই দিওঁ আৰু। তো এতিয়া ৰাজা বাবু দাদাক মই অলপমান মোৰ পাৰৰ পৰা মৰম দিম, আপোনালোকে চাই থাকক। দাদা আজি লগ পাই মই বহুত ভাল লাগিছো। ধন্যবাদ ধন্যবাদ। বাকী তুমি মিচিং ভাষাত ভিডিঅ' বনোৱা ন? মই মিচিঙতো মানে মোৰ কৰৈবাৰী আহ বুলি আছে, 12,000 ছাবস্ক্ৰাইবাৰ হৈ গ'ল। তাৰপিছত মই আছামিছতো একটা খুলিছো, এইটো 1K হ'ব আৰু তাৰ কাৰণে আজি আপোনাক মোৰ আছামিজ চেনেলৰ জৰিয়তে লগ কৰিব আহিলো। মজা মজা। কিমান ৰাইজে মৰম দিব পাৰে দিয়ক, ৰাজা বাবু অলপমান কৈ দিয়ক। নিশ্চয় নিশ্চয়। বন্ধুৰ যিহেতু এইটো নতুন চেনেল আৰু অলৰেডি এটা আছে বাৰু, তথাপিও এইটো নতুনকৈ খুলিছে, বন্ধুৱে অসমীয়াত খুলিছে, সেইটো কাৰণে আপোনালোকে আমাৰ মৰমটো দেখাই দিয়ক। মানে মিষ্টাৰ ৰাজাৰ পৰা যিসকলে আহিছে ন, ছাবস্ক্ৰাইবটো টিপি দিয়ক। মানে টিপক, এতিয়াই টিপক, মই চাই আছো। বহুতে নিটিপে, তুমি গম পোৱা নোপোৱা আকৌ। এনে মই আছো কাৰণে কোনোবাই আমাক এনে কৈ দিব টিপিলো বুলি, নিটিপে। মই চাই আছো, টিপক। আৰু দাদা এটা মিষ্টাৰ ৰাজা ফেমিলিৰ পাৱাৰ, মানে কৈছো যে টিপি দিছে লগতে, মই জানো বিশ্বাস আছে। আপোনালোকে নিটিপিলে আকৌ মোৰ সন্মান শেষ হ'ব। দাদা আৰু মানে আমাৰ জেগাবোৰত আহি ন চৰকাৰে নকৰা কামবোৰ চাই আপুনি কেনেকা লাগিছে? মানে কি কবা, মই সেইটো বস্তুৱে আচলতে যোৱাকালি মই ভিডিঅ'ত কৈছো যে এইবিলাক কাম আজিৰ তাৰিখতো যে পিছবোৰ এনেকে ৰৈ গৈছে, আচৰিত লাগিছে মানে এইটো। আৰু বেয়া লাগিলে অথনি মই কালি যিখিনি মই বস্তু দেখা পালো, ৰাস্তাৰ ওপৰত যিটো মানে অৱস্থা দেখা পালো, সেইটো বহুত দুখ লাগিলে। মই আশা কৰো যাতে এইবিলাক কাম একদম অতি সোনকালে হ'ব লাগে, প্ৰশাসনৰ চকুলৈ যাব লাগে, আৰু এই ভিডিঅ' বিলাক আচলতে শ্বেয়াৰ হ'ব লাগে। যিহেতু এতিয়া ছচিয়েল মিডিয়াৰ যুগ ন, আমি যিমান পাৰো, মই এটাই কওঁ যে যিমানে পাৰো সিমানে আমি সেইবোৰ জেগাত ভিডিঅ' বনাব লাগে, ভিডিঅ'বোৰ ল'ব লাগে, আৰু সেই ভিডিঅ'বোৰ পঠাই দিব লাগে এই ছচিয়েল মিডিয়াত, ফেচবুক হওক, ইউটিউব হওক, চবতে সেই ভিডিঅ'বোৰ আপলোড কৰি দিব লাগে, যাতে যেনেকৈ নহওক পাই যাব সেইবিলাক ভিডিঅ'। ময়ো সেই এটা সৰু প্ৰয়াস কৰিছো, মোৰ ফালৰ পৰা এটা মই ভিডিঅ' বনাই আগবঢ়াইছো। মই আচলতে সেইটো ভিডিঅ' দেখিছিলো, দেখিয়ে আচলতে তালৈ যোৱাৰ মানে কথা চাবনাক মই যোৱাকালি ঘৰৰ পৰাই কৈছিলো যে মই তালৈ যাম, সেই জেগাটোকাত। কাৰণ মোৰ বেলেগৰ চকু নাযাব পাৰে, কিন্তু মোৰ চকু গৈছে সেই জেগাটোকাত। থেংক ইউ দাদাই যে আমাৰ গাঁৱত আহি সব ৰাস্তাবোৰ দেখাই দি আছে। যেনিবা চৰকাৰে নকৰা কামটো এতিয়া চাই কৰিবগৈ চাগে। আমাৰ ৰাস্তাবোৰ ইমান বেয়া হৈ আছে, কিন্তু দাদাই অলপমান আমাক সহায় কৰিলে, দাদালৈ মোৰ তাৰ পৰা বহুত বহুত ধন্যবাদ। থেংক ইউ। আৰু মোৰো তোমাক বহুত বহুত ধন্যবাদ দিলো যে ইমান বৰষুণতো যে মোৰ ওচৰলৈ তুমি আহিলা। আচলতে মই তোমাক ইফালে মই বেলেগ এটা ইফালে যাব কথা আছিলে, কিন্তু বৰষুণটোৰ কাৰণে মই যাব পৰা নাই। বাকী যি কি নহওক, তুমি যে এইকলে কষ্ট কৰি আহিলা, বহুত বহুত থেংক ইউ। আৰু ভাল লাগিলে, বৰ ধুনীয়া ল'ৰা। চ' এতিয়া বৰ্তমান মইতো নদী পাৰ কৰি আপ ডাউন কৰি আছে ডিমৌ নদীটো। দাদাই এইটো নদী চালে কিন্তু আচৰিত হব, ইয়ালৈকে পানী পায়। এতিয়া অলপমান ডাঙৰ মই পাৰ কৰি আহিলো। এদিন যদি ভালকে কিবা হয় নদীটো, দাদাই আহিলে মই ঘৰলৈ লৈ যাম। আপোনালোকে নেক্সট মানে
ভিডিঅ' চাব পাব নিশ্চয় 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 আহি আছো মই আকৌ জলদি এটা ডাঙৰ প্লেনিং কৰি আহি আছো গম পাবা ৰ'বা নিশ্চয় তেতিয়া লগ পাম বাৰু তো দাদা মানে ইয়াত চাজনৰ ঘৰত আহিম বুলি আহিলে নে নাই ক'ৰবাত ইয়াত প্ৰগ্ৰাম আছে নেকি মই বিশেষকে চাজনৰ ঘৰতে আহিছো আচলতে আৰু এতিয়া চাজনী আৰু য'ত নি থাকে আৰু সি জানে আৰু মোৰ একো নাজানো চ' আপোনালোকে চাহজনীকো পুৰা মৰম দিয়ক মানে চাহজনী পুৰা কষ্ট কৰি আছে দাদাইতো দেখাই আছে ন লিংক দিয়ে আছে চ' আপোনালোকে চাই থাকক একদম বঢ়িয়া বহুত ভাল লাগিলো দেই আপোনাক লগ পাই আৰু এই আমাৰ চাহজনীকো দেখাই দিছো চাহজনৰ চেনেলৰ লিংকটো তলত থাকিব আপোনালোকে সোমাই ছাবস্ক্ৰাইব কৰি একদম চাজনকো ছাবস্ক্ৰাইব কৰি দিব এইটো একদম মজা মজা ভিডিঅ' বনাই আছে তো সকলোকে মানে এটা কথাটো হ'ল যে কি আমি নিজৰে মানুহ একেখন অসমৰ মানুহ একেখন ঠাইৰ মানুহ আমি ইটোক সহায় নকৰিলে কোনে কৰিব ন আমাকতো আৰু বাহিৰৰ মানুহ এটাই কেতিয়াও সহায় নকৰে ন গতিকে আমি আমাৰ অসমখনক ৰিপ্ৰেজেণ্ট কৰিবলৈ হলে আমি ইটোক সহায় কৰিলেহে হ'ব গতিকে ইউটিউবত ছাবস্ক্ৰাইব কৰি দিয়ক 1 টকাও নালাগে 1 পইচাও নাযায় আপোনাৰ কেৱল মাত্ৰ আপোনাৰ পৰা অকণ মৰম পাম তাৰ বিনিময়ত আপোনাৰ অকমান এমবি যাব ভিডিঅ'টো চোৱাৰ কাৰণে ছাবস্ক্ৰাইব কৰিলে এমবি নাযায় ভিডিঅ'টো চালে এমবি অকমান যাব পাৰে আৰু সেইটো ৰাইজে দিব হয়তো মই জানো কিন্তু ছাবস্ক্ৰাইব কৰিলে একো নাযায় গতিকে ছাবস্ক্ৰাইবটো টিপি দিয়ক প্লিজ চ' এতিয়া আমি ইয়াৰ পৰা গৈ মনোজ ভাইক দেখাম চ' আপোনালোকে নেক্সট ভিডিঅ'ত দেখিব পাব চ' আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলো আৰু তাৰ কাৰণে মই গোটেই ৰাতিটো শুব নোৱাৰিলো আৰু গোটেই ৰাতিটো শুব নোৱাৰাৰ কাৰণে